তো হেল্ল' গাইজ, আজি আমি আহি আছোঁ আপোনাৰ দৌৰপাঙত বালি উঠাবলৈ হা। বালি উঠোৱাৰ লগতে আমি আৰু বহুত কিবা কিবি কৰিবলৈ আহিছোঁ। এতিয়া এই বিঞ্চি পিঠিটো এইটো এতিয়া অগ্নিবীৰ আহি পাই গ'লি। এতিয়া অগ্নিবীৰৰ প্ৰিপেৰেশ্যন চলাব লাগে আমি। মাজত মাত্ৰ এমাহ আছে, আমি বাকীকেইদিন খাই বৈ শুই থাকিলেও এতিয়া ভাবিছোঁ অলপ দৌৰ চৌৰ কৰিব লাগে, কাৰণ ইণ্টাৰভিউটো আগত আহি পাইছেহি। গতিকে দৌৰিবলৈ আহি আছোঁ। লোৱা নাইগৈ, আমি কেইটামান আছোঁ, আপোনালোকক দেখুৱাই আছোঁ আমি ক'ত দৌৰোঁ, কি কৰোঁ, চব এভৰিথিং দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক, জাষ্ট এনজয় কৰক। আমাৰ এয়া ভোলাবৰী চাৰিআলিত আহি পালোহি। এতিয়া আপোনাৰ 8:30 বাজিছে চাগে দেই। বাকী সত্য কেনেকুৱা চলিছে? প্ৰেক্টিচ কেনেকুৱা চলিছে কোৱা? নাই কেলৈ চলোৱা নাই? অলপ কমাই মাৰিবা, ৰিলিজ নকৰিবা তুমি। দৌৰটোৰ কথাই কৈছে আৰু কি বেলেগ কম। এইখন মোৰ চাইকেলখন, এনেকৈ মই ব্লগ বনাওঁ। এইটোৱে মোৰ টেলেণ্ট, ব্লগ বনোৱাৰ। গাইজ, আমাৰ পুৰণা জেগা এটাত আহিলোঁ আমি আগতে দৌৰা প্ৰেক্টিচ কৰা। আমাৰ ফিল্ডখন আছিলে, এতিয়া আগতে আমি ইয়াত তামাম প্ৰেক্টিচ কৰিছিলোঁ। ৰাতিপুৱা আবেলি দৌৰি থাকোঁ। এতিয়া কি হ'ল, ফিল্ডখন নথকা হ'ল কাৰণে আমাৰ এতিয়া দৌৰিবলৈ জেগা নাইকিয়া নিচিনা হৈ গ'ল। ইয়াত গোটেই মাটি পেলাই দিলে, ষ্টেডিয়াম আহিছে কাৰণে। এতিয়া মাটিটো পেলাই দিলে হয় আজি আপোনাৰ 5-6 মাহ বেছি হ'ল ন। মাটিখিনি সমানো কৰি দিয়া নাই, সমান কৰি দিয়াহেঁতেন আমি ইয়াত দৌৰিব পাৰিলোঁহেঁতেন। ইয়াৰ পৰা এইখন ফিল্ডৰ পৰা বহুকেইজনে আমাৰ ডিফেন্সত জইন কৰিছে, এইখন ফিল্ডৰ পৰা। এতিয়া আমাৰ কপাল বেয়া থাকিল, আমালৈ এতিয়া ফিল্ড নাই, সেইকাৰণে আমি অ'ত দৌৰিব লগা হৈছে, ৰাস্তা দৌৰিব লগা হৈছে। ৰাস্তাত দৌৰাটো বেয়া বাৰু, তথাপিও উপায় নাইকিয়া হৈছে, আমি ৰাস্তাতে দৌৰি আছোঁ, হয় নাই? উপায় নাই, কি কৰিবা। আমাক ইয়াত চৰকাৰে ফিল্ড দিছে, ষ্টেডিয়াম দিছে। এতিয়া কিমান চনত হয় ঠিক নাই। আগৰ ভিডিঅ' এটা আছে, মই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিম বাৰু, আমি কেনেকৈ দৌৰিছিলোঁ। বহুত ল'ৰা ছোৱালী আহিছিলে, এনেকৈ আমি ঠাণ্ডা দিনতো দৌৰিছিলোঁ। এতিয়া ফিল্ডখন বেয়া হ'ল বাবে কোনো নাহেই। এতিয়া নাই আৰু, এতিয়া ফিল্ডেই নাই, দৌৰিম ক'ত? সেইকাৰণে এতিয়া আমি নদীত দৌৰিব লৈছোঁ। ওচৰতে নদী এখন আছে, ওচৰত মানে হ'লেও আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ হয়, তাতে দৌৰি আছোঁ মানে আজিৰ পৰা দৌৰিমহে দেই। ধন্যবাদ। আমি আকৌ আহি গ'লোঁ, আকৌ ষ্টাৰ্ট কৰি দিলোঁ। এয়া আমাৰ ৰবীন ভাই আছে, পিছত তুলন বহি আছে। তো গাইজ, আমি আগতে দৌৰিবলৈ নদীত এনেকৈ আহিছিলোঁ, ল'ৰা বহুত আছিলে। এতিয়া লাষ্টত গৈ আমি কেইটাহে আছোগৈ আৰু। সেইখিনিত অলপ টাইম ৰখি দিলোঁ। জল ভাই আহি আছে, জল। আমি এনেকৈ ৰখি গৈ আছোঁ আৰু, বহুত দূৰ ন ফিল্ড। এইটো ৰবীন আছে, ৰবীনৰ ভাল খবৰ আছে। এইটো ল'ৰা এটা হ'ল, তাৰ নহয় ককায়েকৰ দেই। পাৰ্টিটো দিব লাগে সি। এই আমাৰ জল আহি গ'ল, এয়া একদম আহি আছোঁ, আৰু থোৰা দূৰ আছে। আপোনালোকে एंजॉय करते रहो, हम लोग पहुँच रहे हैं अभी, तो वो दिखा रहा हूँ क्या क्या हो रहा है। बाकी थैंक्स। গাইছ, আমি আমাৰ লোকেশ্যন পাই গ'লোহি। এইখনেই আমাৰ ফিল্ডখন। এতিয়া ফিল্ড আমি বনাব লাগিব। এইখন চাই লওক, এইখন নদীতে আমি এতিয়া ফালিব লাগিব। ব্লগ মানে মই বনাই আছোঁ আৰু তাগৰা ব্লগ বনাই আছোঁ। এইখন দূৰপাং
পাহাৰৰ পৰাহে আহিছে নদীটো, ইয়াত বানপানী নহয় সেইকাৰণে। ইয়াতে আমি বহু দিনৰ মূৰত দৌৰিবলৈ আহিছোঁ। আগতে দৌৰিছিলোঁ দেই, এতিয়া ফিল্ডটো আকৌ বনাব লাগিব, নতুন ট্ৰেক বনাব লাগিব, তাৰপাছত দৌৰিম আৰু। চাই থাকক, পাৰিলে ইয়াত পইচা ঘটো বুলি ক'লে বালি উঠাব পাৰি। একদম ধুনীয়া জেগা দেখিছেনে? এয়া আমি ৰেডি হৈ গ'লো দৌৰিবলৈ। होठों पे रखने लगा নমস্কাৰ দিয়ে, হাঁহ দিয়া এইটো খাই আমাক লগ কৰিব আহিছে। আমি দৌৰি মেলি আহিলোঁ, দৌৰাৰ ভিডিঅ'টো নেদেখালোঁ, মানে ময়ো দৌৰি আছিলোঁ, সেইখিনিও দৌৰি আছিলে যে ভিডিঅ' কৰিবলৈ নহ'লেই। কাইলৈ পাৰিলে দেখুৱাম। আহি আছে, আমি এতিয়া ঘৰলৈ আহি আছোঁ। তো গাইছ, আগতে আমি নদীৰ পৰা যাওঁতেনে ইমানখিনি লোৱা গৈছিলোঁ, এনেকৈ হুলস্থুল কৰি মেলি গৈছিলোঁ আৰু। তাৰপৰা এতিয়া বহুতকেইটা পুলিচত চাকৰি পালে। চাকৰি পোৱাকেইটাই এতিয়া আমাক মিছ কৰা নে নকৰা কমেণ্ট বক্সত কমেণ্ট কৰিবা দেই। এইটো ভিডিঅ'টোত মই নাই, কাৰণ সেইটো সময়ত কেমেৰামেনটো মই আছিলোঁ দেই। বাকী ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু একো নেদেখাওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, বেয়া লাগিলে কমেণ্ট কৰিব। বাকী ধন্যবাদ, নতুন এটা ব্লগত লগ পাইছোঁ, বাই বাই।